ইভালুৱেশ্যনৰ ক্ষেত্ৰত এইটো যিটো ইভালুৱেশ্যন কমিটিয়ে কৰি দিছে সেইটো আমি গ্ৰহণ কৰিছোঁ, কিন্তু আইনগত এটা দিশ আছে। আমাৰ শিক্ষা বিভাগত বহুখিনি চাকৰি ওলায়, তাৰ কাৰণে কেছ মোকৰ্দমা হৈ পেলাই আমি 2 বছৰ 3 বছৰ 4 বছৰলৈ নিযুক্তি প্ৰক্ৰিয়া আমি স্থগিত ৰাখিব লগা হয়। স্থগিত হৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে চাফাৰ কৰে, প্ৰাৰ্থীসকলেও চাফাৰ কৰে। তো আজি যিটো ইভালুৱেশ্যনৰ মাৰ্কছ আমি দিম, এইটোৰ বিৰুদ্ধে আকৌ যাতে কোনো শিক্ষাৰ্থী বা কোনো প্ৰাৰ্থী বা কোনো শিক্ষকে ভৱিষ্যতে এইটোক লৈ পেলাই আকৌ কেছ মোকৰ্দমাত আমাক লৈ যাব নোৱাৰে, তাৰ কাৰণে ভৱিষ্যতটো সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি কৈছোঁ যিসকল ভৱিষ্যতৰ এনেধৰণৰ নিযুক্তিৰ প্ৰাৰ্থী হ'ব তেওঁলোকৰ কাৰণে ফিজিকেল এক্সামিনেশ্যনটো কৰি থোৱাটো ভাল, আৰু তেওঁলোকক পৰীক্ষাটো ফিজিকেল এক্সামিনেশ্যন আমিতো পাতিমেই, তেওঁলোকক দিবৰ কাৰণে অনুৰোধ ছাত্ৰসন্থাসমূহ উদ্বেগ প্ৰকাশ কৰিছে। নিশ্চিতভাৱে ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল বড়ো ছাত্ৰ সন্থা, অন্যান্য ছাত্ৰ সংগঠনসমূহৰ লগত মই আলোচনা কৰিম, তেওঁলোকক মই আলোচনালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ছাৰ, অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উদ্বিগ্নতাৰে দিন পাৰ কৰিছে, আপুনি অভিভাৱকসকলৰ প্ৰতি কি আহ্বান জনাব? উদ্বিগ্নতা কিহৰ কাৰণে? ছাত্ৰ হ'লেতো পৰীক্ষা দিবই লাগিব, আৰু এতিয়া প্ৰতিযোগিতাৰ দিন। ইয়াতে এতিয়া 4.5 লাখে মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী দিব, পূৰা 7 লাখমান ছাত্ৰ ছাত্ৰীয়ে দিব। কিন্তু ভৱিষ্যতে আমাৰ গোটেই অসম দেশখনত চাবলৈ গ'লে শিক্ষক যিটো চাকৰিৰ সংখ্যা আছে 5 লাখৰ পৰা 6 লাখ। তো ইয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, প্ৰতিদ্বন্দ্বিতাৰ কাৰণে পৰীক্ষা দিব লাগিব। সেই প্ৰতিদ্বন্দ্বিতাত আজি পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে বা বৰ্তমানৰ যিটো ইভালুৱেশ্যনত নম্বৰ লাভ কৰিব, এই ছাত্ৰ ছাত্ৰীসকলে পিছত গৈ 6 বছৰ 7 বছৰ 8 বছৰ 10 বছৰ পাছত তেওঁলোকে যাতে কোনো কেছ মোকৰ্দমাৰ মুখামুখি হ'ব লগা নহয়, তেওঁলোকৰ যাতে ভৱিষ্যতটো সুৰক্ষিত হয়, তেওঁলোকৰ স্বাৰ্থতে আমি কৈছোঁ যে ফিজিকেল পৰীক্ষা এটা তেওঁলোকে দিব। ছাৰ, ৰিজাল্ট কেতিয়া আশা কৰা যায়? 31 জুলাইৰ ভিতৰত ৰিজাল্ট ওলাব। ছাৰ, বিটিআৰ অঞ্চলৰ 4খন জিলাত বহুত ল'ৰা ছোৱালী টেট উত্তীৰ্ণ হৈ আছে, কিন্তু নিযুক্তিলৈ সক্ষম হোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? নাই, এতিয়াতো আমি টেট যিসকল উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে আমি নিযুক্তিৰ প্ৰক্ৰিয়া মুকলি কৰিম। চৰকাৰে 1 লাখ নিযুক্তিৰ কাৰণে গোটেই প্ৰস্তুতি চলাই আছে, আৰু কৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে গণি 1 লাখ চাকৰি দিব। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা ডাঙৰ অপৰচুনিটি। ছাত্ৰ ছাত্ৰীসকলে 2খন মাৰ্কশ্বিট পাব, যি সময়ত দল সংগঠন দাবী কৰিছে যে এটা পৰীক্ষা 1খন মাৰ্কশ্বিট হ'ব লাগে বুলি। এখনেই মাৰ্কশ্বিট হ'ব, কিন্তু যিসকলে বেটাৰমেণ্ট দিব লাগে দিব বিচাৰিব তেওঁলোককতো আমি সেই সুযোগটো দিব লাগিব। তো যেতিয়া বেটাৰমেণ্ট পাব, যিখন বেটাৰ হ'ব, যিখন বেটাৰমেণ্ট পৰীক্ষাৰ দ্বাৰা যিখন মাৰ্কশ্বিট পাব সেইখনেই তেওঁলোকে লগত ৰাখিব। এতিয়া যিটো মূল্যায়ন হ'ব, এইখন মাৰ্কশ্বিটে চাকৰি নাপায় বুলি এটা গুজব উঠিছে, এইটো সঁচা নে মিছা? চাকৰি নাপায় নহয়, আমি কৈছোঁ যে অসম চৰকাৰৰ সেইবিলাক চাকৰি যিবিলাক চাকৰিত মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ নম্বৰটো গণ্য কৰা হয়। তো আজি আমি এই পৰীক্ষা অনুষ্ঠিত নকৰাকৈ এখন মাৰ্কশ্বিট দিম, আমাৰ চৰকাৰতো আপত্তি নাই, কিন্তু এই 21 চনত আগত যিসকল পাছ কৰা, 20 চনত পাছ কৰা, তেওঁলোকে কেছ কৰি দিলে আমি কি কৰিম? পিছত 22 চনত 23 চনত পাছ কৰা প্ৰাৰ্থীসকলে যদি কেছ কৰি দিয়ে যে তেওঁলোকৰ লগত একেলগে আমাক তুলনা কৰিব নোৱাৰে, কাৰণ তেওঁলোকে পৰীক্ষা দিয়া নাছিল, আমি পৰীক্ষা দিছিলোঁ, তেতিয়া আমি কি কৰিম? গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ স্বাৰ্থতেই আমি এই এটা এডিশ্যনেল এই স্পেচিয়েল পৰীক্ষা এটা পাতাৰ কথাটো কৈছোঁ। পৰীক্ষাটো দিলে, যেতিয়া আমি পাতিম, পৰীক্ষাটো দিলে ছাত্ৰ ছাত্ৰীসকল তাৰ দ্বাৰা উপকৃত হ'ব। আৰু এতিয়া যাতে আমাৰ নামভৰ্তিৰ প্ৰক্ৰিয়াটো এটা একাডেমিক ইয়েৰ যাতে লছ নহয়, আমাৰ যাতে মেট্ৰিক পাছ কৰাসকলে ক্লাছ 11ত যাতে এডমিশ্যন ল'ব পাৰে, 12 পাছ কৰাসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাটো যাতে অব্যাহত ৰাখিব পাৰে, তাৰ কাৰণে এই ক'ভিড পৰিস্থিতিৰ মাজতো আমি কৈছোঁ যে আমি এই ধৰণৰ এটা ইভালুৱেশ্যন ফৰ্মুলাৰ দ্বাৰা তেওঁলোকৰ মাৰ্কশ্বিট আৰু ৰিজাল্ট আমি প্ৰদান কৰিম। বাধ্যতামূলক নহয়, নিশ্চিতভাৱে বাধ্যতামূলক নহয়, এইটো কাৰো কাৰণে বাধ্যতামূলক নহয়, কিন্তু আমি অপশ্যনখিনি দিছোঁ। কোনোবাই অপশ্যনটো গ্ৰহণ কৰি তাৰ সুফলটো লাভ কৰিব, কোনোবাই অপশ্যনটো লৈ পেলাই ভৱিষ্যতৰ কাৰণে নিজক সুৰক্ষিত কৰি ৰাখিব।